এক ব্ৰেকিং নিউজ। যোৱা বুধবাৰে অৰ্থাৎ যোৱাকালি ৰাতি দৰং জিলাৰ খাৰুপেটীয়াত দলঙৰ পাৰত কোনো দুৰ্বৃত্তই 22-23 বছৰীয়া ল'ৰাজনক হত্যা কৰি পেলাই থৈ যায়। ল'ৰাজনৰ হাত ভৰি বান্ধি পেলাই থৈ ব্যক্তিজন ক'ৰ হৈ এতিয়ালৈকে সন্ধান পোৱা নাই। আমি আপোনালোকক দিছোঁ ব্ৰেকিং নিউজ। যোৱা বুধবাৰে ৰাতি দৰং জিলাৰ খাৰুপেটীয়া দলঙৰ পাৰত কোনো দুৰ্বৃত্তই 22-23 বছৰীয়া ল'ৰাজনক হত্যা কৰি পেলাই থৈ যায়। ল'ৰাজনৰ হাত ভৰি বান্ধি পেলাই থৈ ব্যক্তিজন ক'ৰ হৈ এতিয়ালৈকে সন্ধান পোৱা নাই। উক্ত ঠাইত আৰক্ষী উপস্থিত হৈ সন্ধান অব্যাহত ৰাখিছে। দৰঙৰ পৰা মুআজ্জম হুছেইনৰ ৰিপোৰ্ট, পাব্লিক মিডিয়া।